এয়া সকলোৱে চিনি পাইছেই, চবৰে চাগে ফেভৰেট হয় নাই, কণবিলাহী। আজি কণবিলাহীৰ চাটনি বনাম। ইয়াৰ বাবে মই লৈছোঁ জলকীয়া কুটি লৈছোঁ, পিঁয়াজ, নিমখ, চেনি আৰু সৰিয়হ লৈছোঁ। আৰু এইখিনি এতিয়া এটা এটাকৈ তেলতে দি দিম। তেলখিনি ইতিমধ্যে গৰম হৈছেই। এতিয়া ফাৰ্ষ্ট দি ল'ব লাগিব পিঁয়াজখিনি। ইয়াতে সৰিয়হখিনিও দি দিম। ইয়াতে এতিয়া হালধি এড কৰিম। আৰু কণবিলাহীখিনি ইয়াতে দি দিওঁ এতিয়া। জলকীয়াখিনি দি দিওঁ। প্লাছ নিমখ। এইখিনি ধুনীয়াকৈ সিজি যোৱাৰ পিছতহে চেনিখিনি দিম, নাইবা বহুত পানী ওলাব যে। ইয়াতে চেনিখিনি এড কৰিম। হৈ গ'ল মোৰ শ্বৰ্টকাট ৰেচিপি। কেনেকুৱা হৈছে মোৰ শ্বৰ্টকাট ৰেচিপিটো জনাব দেই কমেণ্ট কৰি। বাই বাই।